Hello guys, good morning to all. Mommy's blogger anta video lo সকলোকে স্বাগতম জনাইছো। ভিডিওটো লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱাৰ ব্লগটো আৰম্ভ কৰিয়ে দিওঁ। দিনটো কি হয় দেখাই থাকিম আপোনালোকক। চকু খুলি আছে পুৰা হৈ আৰু ৰাতিপুৱা চাহ কাপ খাই আছো। তাৰপিছত কি কৰোঁ দেখাই থাকিম ন। অকণ পিছত লগ পাই আছো, চাহখন খাই লওঁগে। Amazing! চলো এতিয়া যাওঁ ডিউটি। এতিয়া বাজিছে 6:55 আৰু মই যাব ওলাইছোঁ ডিউটিলৈ। আপোনালোকে এটা কথা ভাবিবচোন, নাৰ্ছ আৰু ডক্টৰবিলাকে জানো নিজৰ কাৰণে কাম কৰে, যিহেতু আপোনালোকৰ কাৰণে কাম কৰে, কিন্তু আপোনালোকে কিয় বুজি নাপায়? কিছুমানটো বহুত দেখিছিলে সেইদিনা সেয়া সেই যে ডক্টৰ সেয়া কৰিলে, কিন্তু তাত কিছুমান পেচেণ্টো লগ পাওঁ আমি যিবোৰে নেকি অকণো ভালছে ব্যৱহাৰে নকৰে। নিজেও বুজি পাব, আমাৰোতো পৰিয়াল আছে, আমাৰো ঘৰত থাকিব মন যায়, কিন্তু কিয় থাকিব নোৱাৰে? আপোনালোকৰ কাৰণেতো আমি ওলাই আহিছোঁ ন। আপোনালোকে আমাক আপোনালোকৰ ছোৱালীজনীলৈ ব্যৱহাৰ কৰিবচোন, তেতিয়া চাবচোন সকলো ধুনীয়া হৈ যাব। আৰু কিয় জানে নাই, পেচেণ্টবিলাক কোনো মৰিব বুলি ট্ৰিটমেণ্ট নকৰে নহয়। আৰু কিছুমান মানুহে এনেকুৱাও পাইছোঁ, অলপ বেমাৰ হৈ থাকোঁতে মেডিকেল নানে, যেতিয়া নেকি আপোনালোকৰ বহুত বেছি হৈ যায়, একেবাৰে মানে পেচেণ্টটো যাওঁ অৱস্থা, সেনেকুৱাত কিয় লৈ আহে মেডিকেললৈ? সেইটো সময়ত আনিলেতো অবভিয়াছলি ডক্টৰ ভগৱান নহয়, ডাইৰেক্ট গৈ জীৱটো দি দিব, নাযাবি বুলি কৈ ৰখাই থ'ব পাৰিব, নাই বৰ দি দিবতো নোৱাৰে, ট্ৰিটমেণ্ট কৰিব লাগিব। সেইটো কাৰণে আপোনালোকে সোনকালে আনিব। তাৰপিছত মই ডিউটিলৈ যাওঁ, পূৰা বৰষুণ দি আছে, যাওঁ দাদা গাইছ ডিউটিৰ পৰা আহি লগ পাই আছোঁ। গাইছ ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিব লৈছোঁ। ডিউটিৰ পৰা আহি বতৰটো ইমান ভাল আছিলে, শুই গ'লোঁ। এতিয়া শুই উঠিছোঁ জাষ্ট, আৰু শুই উঠি চাহ কাপ খাই ভিডিঅ'টো কণ্টিনিউ কৰিব লৈছোঁ। লগৰখিনি পূৰা চিলাই কৰাত বিজি, এইবোৰ সূতা চাওক কিমানখিনি আছে। মই চিলাইকে ধৰোঁ বুলি ভাবিছোঁ আৰু আৰম্ভ কৰোঁ চিলাইটো। পানী হৈছে নাই আপোনালোকৰ ফালে? লগৰ যদি চিলাই কৰি আছে চাব দেই, কেনেকুৱা লাগিছে ক'ব। এইখিনি বহুত কৰিছে দেই, ভৰ্তি চিলাই লাগিলে ক'ব দেই আপোনালোকক, এই দিব ভিডিঅ'টো। আপোনালোকৰ ফালে পানী কেনেকুৱা হৈছে? আমাৰ ফালে বহুত পানী হৈছে দেই, চাব ৰ'ব। আমাৰ গোটেই হোষ্টেল পানী হৈ গৈছে আৰু গোটেই পানী, এফালেও পানী। চিলাই অকণ কৰি লওঁ, তাৰপিছত ওলাই যাম চাগে অকণমান দেৰিকৈ। আপোনালোককো লগত লৈ যাম, দেখি থাকক, মই চিলাইটো কৰি লওঁ। আপোনালোকে কি চিলাই কৰিব জানে বাৰু ক'বচোন? মই ইমান নাজানো বাৰু, দুটামান জানো, সেইকেইটাকে ওলাই পুৰাই কৰি থাকোঁ আৰু হাঁহি আৰু দেই, গোটেই কথা পাতি তাৰপৰা হাঁহি আছোঁ আৰু হেল্ল' গাইজ, গুড ইভিনিং। এতিয়া আৰম্ভ কৰিব লৈছোঁ ভিডিঅ'টো। মই এজনী মোৰ ফ্ৰেণ্ড কাশ্মীৰী দেখাম এখন। এতিয়া গৈ আছোঁ আমি মেডিকেল কলেজৰ ভিতৰলৈ। এখন আপোনালোকক দেখাইছোঁ দেই মেডিকেল কলেজখন, ৰ'ব এইজনী পলাই আছে। দিছ ইজ মেডিকেল কলেজ। ইয়াত কিবা নতুনকৈ লেবৰেটৰী সেইদিনাখন উন্মোচন কৰি গৈছে। তাৰপিছত এইফালে ডক্টৰ কলনী, এইটো অফিচ বনাইছে, কিবা এতিয়ালৈকে অপেনিং কৰা নাই। এইটো বাউণ্ডাৰী। আমি গৈ আছোঁ এতিয়া এইফালে ভিতৰলৈ। কাশ্মীৰী হা গৈ আছোঁ চাহ দিবলৈ কাশ্মীৰী মাকক মেডিকেললৈ। তুলিকা হাই, কাশ্মীৰী হাই গ, এজনী কাকলি। গোটেইখন বিল্ডিং বনাই আছে। বিল্ডিংবোৰ ইমান ধুনীয়া, আমাৰহে থাকিবলৈ এইবোৰ বিল্ডিঙত নাই। ইমান ধুনীয়া বিল্ডিংবোৰ আছোঁ, আমাক কেলৈ ইয়াত থাকিবলৈ নিদিয়ে বাৰু। আদৰি দে, গাড়ী আহিছে, একেৰাহে গাড়ী মানে অহা যোৱা কৰিয়ে থাকে আৰু এখন। আমি মাস্ক পিন্ধি নহাৰ কাৰণে নক'ব আকৌ দেই, ওচৰতে হয় এইকণলে আৰু নাযাওঁগৈ আমি, কলৈকে ওলাই আহিব। আমি অকল 4জনী আছোঁ, সেইটো কাৰণে